নমস্কাৰ, বহুত দিনৰ মূৰত মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। এয়া দেখিছেনে পলু চকৰি আৰু এয়া পলু কণী আৰু পোৱালি জগা ভিডিঅ'টো দেখুৱাবলৈ নহ'ল। আৰু এইটো পলু এৰাপাত খাই আছে, এৰী পলুৱে। এয়া দেখিছেনে পলুবোৰ পকিবলৈ ধৰিছে আৰু লাহে লাহে। তাৰপিছতে পলুবোৰ পকাৰ পাছত বাঁহ বান্ধিবলৈ এনেদৰে শিঙৰি পাতত থোৱা হৈছে। আৰু যেতিয়া বাঁহ বান্ধি হৈ গ'ল তেতিয়া মানে বাঁহবোৰ এৰুৱাই এনেকৈ কাপোৰখনত থোৱা হৈছে। আৰু এইটো বাস্কেটটোতো থৈ দিয়া হৈছে অলপ। আৰু মায়ে এখন চাদৰত এনেদৰে বাঁহখিনি মেৰিয়াই কুকাৰত দি দিছে বইল কৰিবলৈ। আৰু এয়া অলপমান পানী দি পিনি কুকাৰত দি দিছে আৰু অলপমান বেকিঙো দি দিছিলে। এয়া যেতিয়া সিজি হৈ গ'ল তেতিয়া এনেদৰে গাঁৱৰ মানুহলৈ অলপ ভাগ কৰা হৈছে। এনেই ভাগ কৰি আছে আৰু মায়ে বাঁহবোৰৰ পৰা লেটাবোৰ উলিয়াই আছে। এয়া আৰু আনফালে পাকঘৰত পিঁয়াজ আৰু জলকীয়া কাটি লৈছে আৰু এনেদৰে লেটাকেইটা দুডোখৰকৈ কাটি লৈছে। আৰু কেৰাহীত তেলখিনি গৰম হোৱাৰ পাছত পিঁয়াজখিনি ঢালি দিছে আৰু অলপমান ভালদৰে লৰাই দিছে। যেতিয়ালৈকে পিঁয়াজখিনি ৰঙা হৈ নাযায় তেতিয়ালৈকে পিঁয়াজখিনি এনেদৰে লৰাই ভাজি থাকিব লাগিব। যিমানে পিঁয়াজখিনি সিজে সিমানে খাবলৈ ভাল হয়। আৰু এতিয়া পিঁয়াজখিনি সিজিছে, এতিয়া লেটাখিনি ইয়াত ঢালি দিয়া হ'ব। আৰু লেটাখিনি ইয়াত ঢালি দিলে আজিৰ ভিডিঅ'টো ইমানেই। বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।